পাছৱৰ্ড আমি বিভিন্ন ক্ষেত্ৰত পাছৱৰ্ড ব্যৱহাৰ কৰোঁ আমাৰ নিজৰ মোবাইলটো অন কৰাৰ সময়তো আমি পাছৱৰ্ড ব্যৱহাৰ কৰোঁ গতিকে আহক আজি আমি জানিম বিভিন্ন টাইপৰ পাছৱৰ্ড সম্পৰ্কে ফাৰ্ষ্ট টাইপটো হৈছে আমাৰ ডেট অফ বাৰ্থ আমি বহুতে ডেট অফ বাৰ্থটো আমাৰ যিটো জন্ম চন তাৰিখ মাহ আমি সেয়া এটা পাছৱৰ্ড হিচাপে ব্যৱহাৰ কৰোঁ আপুনি কৰিছে নেকি ছেকেণ্ড টাইপটো হৈছে নেম আপোনাৰ নামটো আপুনি পাছৱৰ্ড হিচাপে ৰাখিব পাৰে আমাৰ নিজৰ নাম বা আমাৰ নিজৰ আপোন মানুহৰ থাৰ্ডটো হৈছে আপোনাৰ ফোন নাম্বাৰ বহুজনে নিজৰ ফোন নাম্বাৰটো নিজৰ পাছৱৰ্ড হিচাপে বিভিন্ন ক্ষেত্ৰত ব্যৱহাৰ কৰে তাৰ পিছৰটো হৈছে পাছৱৰ্ড অৰ্থাৎ এই যে পাছৱৰ্ড শব্দটো এই শব্দটোকো বহুতে পাছৱৰ্ড হিচাপে ব্যৱহাৰ কৰে 1 2 3 4 5 6 7 8 9 আপুনি থৈছে নেকি এইটো হৈছে বহুতে ব্যৱহাৰ কৰা অতি সহজে আমি জানিব পৰা পাছৱৰ্ড গতিকে আমি গম পালো বিভিন্ন টাইপৰ পাছৱৰ্ড সম্পৰ্কে আপোনালোকৰ পইণ্ট অফ ভিউ মোক কমেণ্টত মেনশ্যন কৰিব নাপাহৰিব গতিকে আজিলৈ আহোঁ বাই বাই